ব্ৰেকফাষ্টত বনাইছিলোঁ পালক পুৰি আৰু মছলা আলু চব্জি। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই প্লিজ এবাৰ বনাই খাব, বহুত টেষ্টিও হয় আৰু হেল্ডিও হয়। ল'ৰা ছোৱালী যদি পালেং নাখায় তেতিয়াহ'লে এনেকৈ বনাই খাব পাৰে। ইয়াৰ কাৰণে মই পালেংখিনি ভালকৈ ধুই তাত একো নিদিয়াকৈ পেষ্ট বনাই লৈছোঁ, একদম পনীয়া কৰি লৈছোঁ। তাৰপিছত এতিয়া আটাখিনিত নিমখ আজৱাইন অকণমান আৰু জিৰা গুড়ি অকণমান দি দিছোঁ যাতে পালেঙৰ কেঁচা গোন্ধটো ইমান নোলায়। আৰু এয়া মিক্সাৰখিনিৰ লগত আটাখিনি মঠি ল'ম। যদি মিক্সাৰটো কম হৈ যায় আপুনি পানী এড কৰি দিব পাৰে। আৰু নৰ্মেলি আমি যেনেকৈ আটা মঠো এনেকৈ মঠি লৈ থৈ দিছোঁ ৰেষ্ট কৰিবলৈ। আৰু ইয়াতে এতিয়া আলুখিনি সৰু সৰুকৈ কাটি লৈ নৰ্মেলি যেনেকৈ আলু ভাজোঁ এনেকৈ দি দিছোঁ। পিঁয়াজ জলকীয়া আৰু নিমখ হালধি দি আলুখিনি ভাজি ঢাকি থৈ দিছোঁ। আৰু এয়া 50% মান কুক হোৱাৰ পিছত ইয়াতে মেগী মছলা অকণমান দি দিছোঁ আৰু পানী দি অকণমান সময় ঢাকোন মাৰি থৈ দিছোঁ। এয়া দেখিছেনে বহুত চফ্ট হৈ যায়। এইটোকে ল'ৰাই মছলা আলু বুলি কয়, বহুত ভাল পায় সেইটো দিলে। আৰু আলু ৰেডি হৈ গ'ল। এতিয়া আহিছোঁ পুৰিখিনি ভাজিবলৈ। নৰ্মেলি যেনেকৈ পুৰি ভাজোঁ এনেকৈ ভাজি ল'ম। আৰু ৰেচিপিটো চাই যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। নেক্সট লাঞ্চ ৰেচিপিত লগ পাম। বাই।